আপোনালোকৰ মৰমৰ কাৰণে সিদিনাখনে এটা ভিডিঅ' বনাইছিলোঁ আমি ফুড চেলেঞ্জৰ ওপৰতে। সকলোৱে কৈছে কি ভিডিঅ' আৰু এটা বনাওক তো সকলোৰে ৰিকুৱেষ্ট আমি ৰাখি তো আজি ভিডিঅ'টো বনালোঁ। বাকীখিনি আপোনালোকে গমেই পাইছে থাম্বনেইলত কি দিয়া আছে। বাকীখিনি দেখিছে আপোনাৰ এইটো আজি চিকেন লেগ পিচ, আমাৰ ভাষাত পুষ্পা লেগ পিচ, ঝুকেগা নেহি চালা। তাৰপিছত আছে এইটো মাছ, এটাই মাছ আছে ইয়াতে, এক পিচ নাই, এক পিচে মাছ। তো এইটো মাছ হৈছে পাম্পলেট। বাকীটো দেখিছে এইটো ৰাইচ, তাৰপিছত চালাড আছে, চালাডৰ লগত বাকীখিনি বস্তু আছে। তো ইয়াৰ ওপৰতে হ'ব। তো আপোনালোকে চাব আৰু মৰম দিব বুলি আশা কৰিছোঁ সকলোকে। তো গাইজ আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত এটা কথা কৈ দিওঁ, সিদিনাখনৰ আমাৰ পুৰস্কাৰ আৰু পানিছমেণ্ট দুয়োটাই আছিল। আজিও থাকিব চেলেঞ্জটোত। যিজনে প্ৰথমে খাই উঠিব পাৰে তেখেতক পুৰস্কাৰ দিয়া হ'ব, আৰু যিজনে দেৰি কৰিব বা খাব নোৱাৰিব তেখেতক পানিছমেণ্ট দিয়া হ'ব। তো পুৰস্কাৰটোৰ কথা মই আজি আগতীয়াকৈ আপোনালোকক কৈ দিওঁ খোৱাৰ আগত। যদি মই জিকোঁ বা তেখেতে জিকক, যোনে নিজিকক 3000 টকা এটা প্ৰাইজ মানি দিয়া হ'ব। তো আহক আপোনালোকে চাব ভিডিঅ'টো, আশা কৰিছোঁ মৰম দিব। আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। পুষ্পা লেগ পিচ প্ৰথমে খাই লওক। পুষ্পা লেগ পিচ নহয়, মই অলপ গেৰাবি লওঁ আগে। মই গেৰাবি দি বেছি ভাল পাওঁ খাই পেলাই। অ'কে, চালাড পুষ্পা লেগ পিচ। মাছটোৰ বাকী গেৰাবি দি মজা হৈছে। মাছটো বৰ্তমান খানা মই খাম। পুষ্পা লেগ পিচ বাহ, মজা আছে বে। লেগ পিচ তো গাইজ মাছ খোৱা আৰম্ভ কৰিছোঁ। মাছটোতো আগতে খাইছোঁ, তথাপিও আজিৰ মাছটোৰ কেনেকুৱা টেষ্টি চাই লওক প্ৰথমবাৰ। বঢ়িয়া গাইজ, বঢ়িয়া টেষ্টি মাছটো। আপোনালোকে পাই যদি খাব। আমি গুজৰাটত আছোঁ, ইয়াতে পাই বাৰু সাগৰৰ মাছ। আমাৰ গুৱাহাটীতো পাব ডাঙৰ ডাঙৰ মাৰ্কেটত। ফিশ পাম্পলেট মানে খানাটো গৰম আছে না, গৰম গৰম হৈ গৈছে। তাতে আৰু জ্বালা ভাই, গৰমত জ্বালা পৰি আছে। লেগ পিচ কি এইটো পুষ্পা লেগ পিচ।
মজা মজা পুষ্পা লেগ পিস fish. তো গাইজ মাছটো খাবই মন নাই ৰ'ব খালি করে দিম খাই দিলে গাইজ এডাল কাটা এডাল খাব নোৱাৰি এইখিনি খাই শেষ কৰি দিলোঁ অলপ মাছ বাকী আছে খাই দিলে মই ভাতকেইটা খাওঁ ভাল লেগ পিচটো আছে আৰু মাছটো আছে মাছৰ খাই থাকিম এতিয়া তোমাৰ খাৱা হ'লে নেকি না মোটামুটি
তো গাইছ ফাইনেলি মোৰ হৈ গ'ল দুই এটা ভাত আছে এইটো খাই দিওঁ তো গাইছ আজিৰ ভিডিঅ'টোত মই জিকিলোঁ চাওক আপোনালোকে থালিখন মামাৰ মাছখিনি ৰৈ গ'ল বাকী তো গাইজ আপোনালোকে দেখিলে যে আজিৰ ভিডিঅ'টো চেলেঞ্জটোতো আজি মই জিকিলোঁ তো পুৰস্কাৰটো কি বা দিয়ে আপুনি পুৰস্কাৰটো এতিয়া যি হিচাপে কোৱা গৈছিল সেই হিচাপে আপোনাক দিওঁ মই ইয়াতে 3000 আছে 3000টো তুমি লৈ ল যি হিচাপে তুমি যাইছা 3000 টকা জিকিলোঁ পানিছমেণ্ট আৰু কি দিব টকা 3000 দিলে আৰু 3000 নালাগে বাৰু মই কিবা এটা ঘূৰাই দিছোঁ বাকীখিনি মই লৈছোঁ আপুনি ৰাখক তো নেক্সট ভিডিঅ'ত যদি আৰু মোৰ লগত চেলেঞ্জ কৰিব যদি মই হাৰোঁ বা জিকোঁ তেতিয়া ল'ম বাৰু কথা নাই আজি ঘূৰাই দিলোঁ তো গাইজ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আৰু দিব মৰম দিব অলপ মৰম দিব আপোনালোকে মৰম কমকৈ দি আছে অলপ বেছিকৈ মৰম দিব কমাওক আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পাম বুলি আশা কৰি এইবিলাক কৰি আছোঁ আৰু যিসকলে দি আছে ভাল কথা তেখেতসকলক সকলোলৈ অশেষ ধন্যবাদ তো গাইজ শুভৰাত্ৰি গুড নাইট